নমস্কাৰ সদৌ অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ মোৰ ফালৰ পৰা আন্তৰিক হিয়াভৰা শুভেচ্ছা জনাইছোঁ আৰু লগতে মই মোৰ আজি চিত্ৰলেখা পাকঘৰত এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটোৰ নাম হৈছে ভাপত দিয়া আৰি মাছ। গতিকে আহকচোন এই ৰেচিপিটোতনো আমাক কি উপকৰণ লাগে প্ৰথমে আমি লৈ লওঁ। এয়া কলপাত লৈছোঁ। কলপাতকেইখন প্ৰথমতে আমি এনেকৈ জুইত সেকি ল'ম। এই ভাপত দিয়া আৰি মাছৰ ৰেচিপিটোত আপোনালোকে লৈ ল'ব পাৰে 4-5 ডোখৰ আৰি মাছ বা যিকোনো মাছ ল'লেই হ'ব। মই আজি আৰি মাছে দিয়ে বনাব লৈছোঁ। আপোনালোকে প্ৰথমতে আৰি মাছখিনি লৈ ল'ব নিজৰ জোখমতে আৰু নিমখ, মিঠাতেল, কেঁচা জলকীয়া, নেমু আৰু লৈ ল'ব মই ইয়াত দেখাই দিছোঁ পেষ্ট কৰি লৈছোঁ বগা সৰিয়হ আৰু মগজ একেলগে পেষ্ট কৰি ল'ব। কেঁচা পিঁয়াজ 2টা ল'ব ডাঙৰকৈ কুটি আৰু ল'ব নহৰু পেষ্ট 1 চামুচ, আদা 1 চামুচ, ধনিয়া পাত লৈ ল'ব কুটি মিহিকৈ আৰু বিলাহী ডাঙৰকৈ এটা লৈ ল'ব কুটি আৰু বিশেষ আৰু তেনেকৈ নাই। আৰু মই এইখিনি এতিয়া আপোনালোকক দেখাই দিম কেনেকৈ মেৰিনেট কৰি ল'ব লাগিব। প্ৰথমতে দেখাই আছোঁ আহক। প্ৰথমতে এনেকুৱাকৈ এটা আপোনালোকে ডাঙৰ আইনাৰ হওক বা ষ্টিলৰে হওক পাতি লৈ ল'ব। তাত প্ৰথমতে মাছখিনি দি ল'ব। মাছখিনি দি লৈ তাৰপিছত মগজ আৰু সৰিয়হৰ পেষ্টখিনি ইয়াত দি দিব। তাৰপিছত আদা নহৰুৰ পেষ্টখিনি দি দিব। তাৰপিছত আদা, তাৰপিছত লৈছোঁ বিলাহী, তাৰপিছত দি দিব কুটি লোৱা পেষ্টখিনি, তাৰপিছত নিমখ লৈ ল'ব আন্দাজমতে আপোনালোকৰ মতে। নিমখ মই ইয়াত আধা চামুচ এনেকৈ অকণমান দি লৈছোঁ আৰু নিজৰ আন্দাজমতে দি ল'ব আৰু নেমু একফাল এনেকৈ ৰসটো ওলাই দিব। এইখিনি আপোনালোকে ধুনীয়াকৈ হাতেৰেই এৰকম মাছখিনি সানি ল'ব। গোটেই কিডোখৰ মাছত যাতে ধুনীয়াকৈ পেষ্টখিনি লাগি যায়। তাৰপিছত আপোনালোকে লাষ্টত মিঠাতেল অলপ এনেকৈ আন্দাজমতে 2 চামুচমান দিলেই হৈ যাব। এনেকৈ লৈ ল'ব। তাৰপিছত কেঁচা ধনিয়া পাতখিনিও একেলগে ইয়াত দি দিব। কেঁচা জলকীয়া মই ফালি লৈছোঁ, আপোনালোকে কুটি দিব পাৰে। এইখিনি এতিয়া এনেকৈ সানি ল'ব। ইয়াত আপোনালোকে 1 চামুচ জালুকৰ গুড়িও দি দিব। এনেকৈ এইখিনি আধা ঘণ্টামান সময় থৈ দিব। এনেকৈ কলপাত এখন লৈ ল'ব। তাৰপিছত অকণমান মিঠাতেল এনেকৈ মুচি ল'ব। মাছৰ গ্ৰেভি অকণমান প্ৰথমতে ইয়াতে এনেকৈ দি ল'ব। তাৰপিছত মাছ এপিচ দি দিব। আকৌ ওপৰত গ্ৰেভি অকণমান দিব এনেকৈ জলকীয়া ধুনীয়াকৈ এনেকৈ জাপি ল'ব। এনেকৈ জাপি ল'ব। এনেকুৱাকৈ ৰছীৰে ধুনীয়াকৈ গাঁঠি দিব। ভালকৈ গাঁঠি দিব যাতে ভিতৰত পানী সোমাব নোৱাৰে। আপোনালোকে প্ৰথমতে সেইখিনি মাছখিনি ভাপত দিয়াৰ কাৰণে এনেকুৱা এটা ষ্টিমাৰ লৈ ল'ব। আৰু প্ৰথমতে মই দেখাই দিছোঁ প্ৰথম এনেকৈ ভৰাই দিব মাছখিনি।
তাৰপিছত আৰু এইটো দি দিব এনেকৈ এইটো দিব এনেকৈ পানীখিনি উতলাৰ পিছত ভৰাই দিব ঢাকনিখন লগাই দিব জুইটো সিমত ৰাখি দিব এনেকৈ 25-30 মিনিট ৰাখি থৈ দিব 25-30 মিনিট পিছত এতিয়া এইটো মই নুমাই দিলোঁ গেছ অফ কৰি দিলোঁ এতিয়া এইটো কেনেকুৱা হ'ল অলপ দেখাই দিছোঁ গৰম আছে ঠাণ্ডা হওক এতিয়া ঠাণ্ডা হ'লে এইখিনি মই আপোনালোকক দেখাই আছোঁ এতিয়া আপোনালোকে এয়া ধুনীয়াকৈ প্লেটত গৰমে গৰমে সজাই ল'ব আৰু ভাতৰ লগত পৰিৱেশন কৰিব আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব